মৰ্নিং ফ্ৰেণ্ডছ, আপোনালোকৰ কেনেকুৱা ভালনে? মোৰ বাৰু ভালেই আছোঁ এইকেইদিন। মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। আজি হৈছে গণেশ পূজা উপলক্ষে আমাৰ ঘৰত কেনেদৰেনো পূজা পালন কৰিছোঁ তাকে আপোনালোকক দেখাব বিচাৰিছোঁ। গণেশ পূজা এয়া প্ৰসাদ হয়। পায়স বনোৱা হৈছে, ইয়াতে চাউল দিয়া হৈছে আৰু গাখীৰ দিয়া হৈছে। এতিয়া বৰ্তমান উতলি আছে আৰু এতিয়া এইখিনি মই ৰেডি কৰি থৈছোঁ। চেনি আৰু এয়া কাজু হয় আৰু এয়া খিচমিচ আৰু এয়া হৈছে মৌ ৰস আৰু এয়া হৈছে ঘি। দিয়া হৈ গ'ল। এতিয়া ইয়াত খিচমিচ দি দিছোঁ। চেনি দিছোঁ। আৰু অলপ পিছতে ঘি দিম আৰু অলপ পিছতে মৌ ৰস দিম। এতিয়া মানে মই থৈ দিছোঁ আৰু অলপ পিছত দিম। পায়স বনালোঁ মই। পূজাৰ বাবে ৰেডি হ'লেও মোক বাৰু কেনেকুৱা লাগিছে চাওকচোন, আপোনালোকে কমেণ্টত জনাব। এতিয়া মই পূজা চন্দন ফুটটো লৈ লৈছোঁ। বেটীয়ে ধুনীয়াকৈ দি দিছে মোক। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।